ধুনীয়া এটা কমেণ্ট কৰিব। আচাৰখিনি বহুত টেষ্টি হয়, এইটো মানে কথা লোভ লাগি আছে বহুত। আজি আছে দালি, এইটো পনীৰ চব্জি আৰু বুট আলু মিক্স মানে চব্জি হয়, আৰু এইটো নেমু টেঙা, পটল ভাজি, তাৰপাছত এইটো ভাতকেৰেলা ভাজি, এইটো দালি বটা, এইটো হৈছে দালি বটা, তাৰপিছত এইটো আচাৰ, তাৰপাছত এতিয়া খাম আৰু। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় ধুনীয়া এটা কমেণ্ট কৰিব। আচাৰখিনি বহুত টেষ্টি হয়, এইটো মানে কথা লোভ লাগি আছে বহুত। যদি ভিডিঅ'টো ভাল লাগে ধুনীয়া এটা কমেণ্ট কৰিব, এটা লাইক কৰি দিব, ইমানখিনিয়ে। আৰু এতিয়া খাওঁ মই। প্ৰথমতে দালি, দালিৰ তেজপাতটো এনেকৈ কোনে মানে চুহি পেলাই খাই ভাল লাগে, এটা কমেণ্ট কৰিবচোন। কোনে কোনে খাই পাইছে এনেকৈ? বহুতে নাখায়, মানে বেয়া পায়, তো খাই মজা লাগে, ধুনীয়া এটা চেণ্ট আহে, ভাল লাগে আৰু। ভাতকেৰেলা, এইটো পটল, মিক্স চব্জি, আচাৰটো ধুনীয়া টেষ্ট, গাজৰৰ আচাৰ হয়। ঘৰত বনোৱা নহয় কিন্তু, এইটো কিনি অনা হয়। পনীৰ দি খাম। পনীৰ মানে সৰু সৰু, মানে যে যিটো আমাৰ পেকেট পনীৰ পায় সেইটো পনীৰ হয়। পেকেট পনীৰটো খোৱা ভালনে নাই আপোনালোকে এটা কমেণ্ট কৰিবচোন। পেকেট পনীৰটো ভাল আহে নে বেয়া আহে? আমিতো ভাল বুলি কিনিয়ে লৈ আনো, কিন্তু ভাল হয়নে নাই আপোনালোকে জনাব। ভাত অলপে, চব্জি বহুত। চব্জি খাব লাগে, চব্জি খালে ভাল। ভিডিঅ'টো বহুত লম্বা হৈ যাব, ইমানখিনিতে মানে হেৰি কৰি দিওঁ। লম্বা হৈ গ'লেতো অলপ চোৱাত অসুবিধাটো বহুত লম্বা হৈ যায়, ঠিক আছে।